নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল, আমাৰো ভাল। এই চেগতে সকলোকে নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা জনালোঁ আৰু লগতে আগতীয়াকৈ মাঘ বিহুৰ ওলগ জনাইছোঁ। যিহেতু মাঘ বিহু সমাগত, সকলোৰে মনত উগুল থুগুল লাগি আছে কি যিহেতু আমাৰ অসমীয়াৰ বাপতি সাহোন আৰু বিহু আহিলে আমাৰ মনবোৰ নথৈ আনন্দিত হয়। গতিকে আহকচোন মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি বনাইছিলোঁ কেইটামান গাজৰৰ লাড়ু, কিয়নো দেউতাই বজাৰৰ পৰা সৰহখিনি গাজৰ আনিছিলে, যাৰ কাৰণে মই ভাবিলোঁ কেইটামান গাজৰৰ লাড়ুকে বনাই দিওঁ। এয়া দেখিছেনে, মই গাজৰখিনি আগতীয়াকৈ ৰুকি থৈ দিছিলোঁ আৰু তাত চেনি মই সানি থৈ দিছিলোঁ আৰু এতিয়া মই কেৰাহীটো জুইত বহাই দিছোঁ। এয়া দেখিছেনে, তাৰমানে গাজৰৰ ওপৰত পানী আহি গৈছে। এইখিনি আচলতে পানী নহয়, এইখিনি চেনিৰ ৰস। যিহেতু চেনিখিনি সানি থোৱা আছিলে, সি গলি গৈ মানে ৰস হৈ পানীৰ দৰে হৈ গৈছে। এতিয়া এইখিনি সুন্দৰকৈ ভাজিব লাগিব। মোৰ ভিডিঅ'সমূহ চাই থাকিব, শেষলৈকে চাব। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব, কিয়নো আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোৰ চেনেলটোক আগুৱাই যোৱাত বহুখিনি সহায় কৰিব। এয়া মই গাজৰখিনি লৰাই ভাজি আছোঁ আৰু এইখিনি অকণমান সময় কিন্তু ভাজিব লাগিব। আৰু এটা কথা কৈ দিছোঁ, যিহেতু আমি নাৰিকলৰ লাড়ু বনালে আমাৰ কেৰাহীটো একদম চাফা হ'ব লাগিব। বগা কেৰাহীত বনালেহে আমাৰ লাড়ুকেইটা দেখিবলৈ বহুত ধুনীয়া হয়। কিন্তু মই যিহেতু গাজৰৰ লাড়ু বনাইছোঁ, এইটো মই একেবাৰে যিটো কেৰাহীত মই মাজে মাজে আঞ্জা বনাওঁ সেই কেৰাহীটোতে বনাইছোঁ, কিয়নো ইয়াত ৰঙা হোৱাৰ কোনো ধৰণৰ অসুবিধা নাই। মানে ৰঙা হ'লেও গাজৰৰ লাড়ুটো বেয়া নেদেখি। গতিকে এয়া মই লাড়ুখিনি বনাবৰ কাৰণে ভাজি আছোঁ। তাত দুটা মই ইলাচি দি দিছিলোঁ, গোন্ধটো অকণমান ভাল লাগিবৰ কাৰণে, কাৰণ গাজৰৰ এটা গুণ থাকে, যাৰ কাৰণে গোন্ধটো যদি কেঁচা কেঁচা গোন্ধটো লাগি যায় লাড়ুটো খাবলৈ সোৱাদ নালাগিব, আৰু সেইকাৰণে মই দুটা ইলাচি দি দিছিলোঁ গোন্ধটো ভাল হ'বৰ কাৰণে। আৰু এতিয়া মই গাজৰখিনি এইখিনি কিয়নো অকণমান বেছি ভাজিব লাগিব, কাৰণ গাজৰৰ এটা নিজা পানী থাকে আৰু এইফালে আপোনাৰ চেনিৰ যিটো ৰস, এই গোটেইখিনি ভাজ খাই তাৰ যিটো ভাল হ'ব লাগিব, লাড়ুটো বনাব পৰা হ'ব লাগিব। এয়া ভাজি আছোঁ। আপোনালোকে বাৰু বিহুলৈ কেনেকুৱা প্ৰস্তুতি কৰিছে জনাবচোন দেই, কাৰণ মাঘৰ বিহুৰ প্ৰস্তুতিটো ক'বই নালাগে। মাঘৰ বিহুত নানান ধৰণৰ প্ৰস্তুতি, আপোনাৰ সান্দহ, চিৰা, পিঠা, লাড়ু, দৈৰ পৰা গুড়ৰ পৰা আদি কৰি মানে আমাৰ অসমীয়াৰ যিটো চিন এই মাঘ বিহুতে মানে আপোনাৰ গোটেইখিনি ওলাই যায়। গতিকে মই এইখিনি ভাল ধৰণে ভাজি আছোঁ। আৰু লাৰি থাকিব লাগিব, যিহেতু গোটেইখিনি আপোনাৰ লৰাই থাকিলে কেৰাহীটোত লাগি যাব পাৰে, তাৰ কাৰণে অকণমান ভালদৰে লৰাই থাকিব লাগিব। এয়া মই মাজতে এবাৰ চাইছিলোঁ হৈছেনে হোৱা নাই, কিন্তু নাই, সি হোৱা নাই, তাৰ আঠাটো ভালদৰে লগা নাই। গতিকে আকৌ অলপ সময় ভাজিব লাগিব। সেইবাবে মই আকৌ ধুনীয়াকৈ সেইখিনি লৰাই ভাজি আছোঁ। কেৰাহীত দেখিছে নহয়, ছাইডত অকণমানকৈ তাৰমানে উঠি আহিছে, মানে এইখিনি হ'ব আৰু বেছি সময় নাই। গতিকে এইবাৰ এয়া হৈছে, মই বঢ়িয়াকৈ নমাই ল'লোঁ এখন প্লেটত, আৰু এতিয়া মই লাড়ুকেইটা বনাবলৈ ধৰিছোঁ। এয়া দেখিছেনে, আপুনি এনেধৰণে কেতিয়াবা আপুনি গাজৰৰ লাড়ু বনাই খাব পাৰে, যিহেতু গাজৰ স্বাস্থ্যৰ কাৰণে ভালো হয়। গতিকে লাড়ু বনালে সৰু ল'ৰা ছোৱালীয়েও খাব পাৰিব। চেনিৰ পৰিমাণটো নিজে যিমানখিনি ভাল পায় দিব পাৰে। মিঠা বেছি খালে মিঠা অকণমান বেছি দিব পাৰে, আৰু কম খালে কম পৰিমাণৰ দিব পাৰে। গতিকে এনেধৰণে এবাৰ বনাই খাই চাব পাৰে, কেনেকুৱা লাগে চাই ল'ব। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিছে শ্বেয়াৰ এটা কৰি দিব, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব। আজিলৈ আহিছোঁ, আকৌ এটা ভিডিঅ'ত লগ পাম।